আজি ২৬ নৱেম্বৰ ভাৰতীয় সংবিধান দিৱস হিচাপে পালন কৰা হয়। কাৰণ আজিৰ দিনটোতে ১৯৪৯ চনত ভাৰতীয় সংবিধানক গৃহীত কৰা হৈছিল আৰু ২৬ জানুৱাৰী ১৯৫০ চনত ইয়াক কাৰ্যকৰী কৰা হৈছিল। ২০১৫ চনৰ ১১ অক্টোবৰত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুম্বাইত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ মূৰ্তিৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত ২৬ নৱেম্বৰ দিনটোত আনুষ্ঠানিকভাৱে সাংবিধানিক দিৱস পালন কৰাৰ ঘোষণা কৰে আৰু তেতিয়াৰ পৰাই আজিৰ দিনটোত আমি সাংবিধানিক দিৱস পালন কৰি আহিছোঁ। আমাৰ এই সংবিধানখন ৰচনা কৰা সংবিধান সভাখন প্ৰথমবাৰৰ কাৰণে ৯ ডিচেম্বৰ ১৯৪৬ চনত বহিছিল। এই সংবিধান সভাৰ সদস্যসকল আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ, কে এম মুন্সী, কৃষ্ণস্বামী আয়াৰ, গোপালস্বামী আয়াংগাৰ, এন মাধৱ ৰাও, কৃষ্ণমাচাৰী আৰু মহম্মদ ছাদুল্লাহ। এই সংবিধান সভাৰ সদস্যসকলক বাৰু কোনে নিৰ্বাচিত কৰিছিল? আজি যি ধৰণে ধনী দুখীয়া, শিক্ষিত অশিক্ষিত আমাৰ সকলোৰে ভোট দিয়াৰ সমান অধিকাৰ আছে, সেই সময়ত কিন্তু অকল কিছু সংখ্যক শিক্ষিত আৰু ধন সম্পত্তিৰে প্ৰভাৱশালী লোকেহে ভোট দিয়াৰ অধিকাৰ পাইছিল। আপোনালোকে বাৰু মন কৰিছেনে? সংবিধান সভাৰ খচৰা সমিতিখনত আমাৰ অসমৰ মহম্মদ ছাদুল্লাহও এজন সদস্য আছিল। যিজন ছাদুল্লাই অসমক পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছিল, যিজন ছাদুল্লাই ভাৰতক বিভাজন কৰিবলৈ বিচাৰিছিল, সেইজন ছাদুল্লাহও সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য আছিল। From this, the 26th day of January 1950, India, that is Bharat, shall be a sovereign, democratic republic, and the Union and its component parts, the states, shall exercise all powers and functions of government and administration in accordance with the provisions of the said Constitution.